Look. Hai. Hey, Look. পাপনক চাবৰ কাৰণে আমি ডিব্ৰুগড় আহি আছো। ক'ৰ পৰা আহিছো আমি? আমি বৰ্তমান ধেমাজি। ধেমাজি খলিহামে পৰা আহি আছো। ধেমাজি ডিপোত তেল ভৰাই আছো। পাওঁ আৰু এঘণ্টাৰ পিছত আমি এইটো ধেমাজি ডিপুত আমি তেল ভৰাই আছো এতিয়া বৰ্তমান। হেল্ল' এভৰিৱান, মই চিৰঞ্জন গগৈ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আজি আমি আহি আছো আজি আমি আহিছো ডিব্ৰুগড়। আমি আজি ডিব্ৰুগড় আহি আছো, কাক চাবলৈ আহি আছো? পাপন দা আমাৰ কাৰণে জুই আজি এটা ধামাকাদাৰ ব্লগ হবলৈ গৈ আছে। ত' চাই থাকক। আজি আমি আহি আছো, ক'ৰ পৰা আহি আছো? আমি ধেমাজিৰ পৰা আহি আছো। এটা নিউ এক্সপিৰিয়েঞ্চ মোৰ লাইফত প্ৰথমবাৰ হৈছে। আমি কি গাড়ীত আহি আছো আপোনালোকে হয়তো দেখা নাই, দেখিব অলপ পিছত দেখিব। আমি যেতিয়া বগীবিলত ৰখিমগৈ তেতিয়া দেখি যাব আপোনালোকে আমি কি গাড়ীত গৈ আছো, আমি কেনেকৈ আহিছো পাপন দাক চাবলৈ। চাই থাকক। আজি এই ভিডিঅ'টো এটা ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈ আছে। তেখেতে দুটা ক'ব, নাম হৈছে দুৰৱ। কি ক'ব বিচাৰিছে আপুনি কৈ দিয়ক। আমাৰ আজি এই চেনেলৰ দ্বাৰা আপুনি কিমান সহযোগিতা কৰক। আমি আজি বৰ্তমান আহি আছো। আমি বৰ্তমান ডিব্ৰুগড় আহি আছো। আমি বৰ্তমান ধেমাজি আহি আছো। ধেমাজিৰ পৰা আহি আছো বৰ্তমান। আমাৰ গোটেই ভাইটি আহিছে, দাদাহঁত আহিছে, দাদাহঁত আগত আছে। বৰ্তমান আমি ভাইটিহঁতৰ লগত আহিছো। আমি ইমান দূৰৰ পৰা আহিছো যে ধেমাজিৰ পৰা আহিছো যদিও আমি অকল পাপনক চাবলৈ আহিছো। আমি আজি আহি পাই গ'লো বগীবিলৰ ওপৰত আছো। এতিয়া আমি বগীবিলৰ পাই গ'লো। আপোনালোকে দেখা নাছিলে আমাৰ বাহনখন কি আছিলে। তো এতিয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। আমাৰ বাহনখন আছিলে এইখন। আমি আজি এইখন লৈ আহিছো পাপন দাক চাবলৈ। সুদূৰ ডিব্ৰুগড়ত আমি আজি পাপন দাক চাবলৈ আহি আছো। আমি এখন বাহনতে আহিছো। আমাৰ এতিয়া তম্বু তৰি থোৱা আছে, ওপৰত এটা বিশাল তম্বু আছে। আৰু এইজন ড্ৰাইভাৰ মোৰ নিজৰ ড্ৰাইভাৰ হয় মানে, আৰু এইজন দাদা তেখেতৰ গাড়ীখন তেখেতৰ হয়। আমি এতিয়া ইয়াত তেখেত আগত আছিলে আৰু আমি আছিলো ইয়াত 7টা, মোৰেদি 8টা। এতিয়া এয়া বগীবিল দলং চাই লওক, এখন হৈছে বগীবিল দলং। আমি এতিয়া গৈ আছো, সেইফালে গৈ আছো, ডিব্ৰুগড়লৈ গৈ আছো। তাত গৈ আপোনালোকক পাপন দাৰ প্ৰগ্ৰেম দেখাম আৰু কোনে কেনেকৈ ধৰণে নাচিছে, কি এনজয়মেণ্টটো কৰিছে সেইটো সকলো দেখাবলৈ চেষ্টা কৰিম। তো ব'লক এতিয়া ভিডিঅ'টো আমি এইডোখৰ ইয়াতে সামৰোঁ। আমি চিধা গৈ আমি ডিব্ৰুগড়ৰ পাপন দাৰ প্ৰগ্ৰেম চামগৈ। লক্ষ্য ইয়াতে থাকে ডিব্ৰুগড়তে আমাৰ গাঁৱৰ ল'ৰা হয়। এতিয়া আমাক গাইড কৰিব প্ৰগ্ৰেমত মানে কেনে চাব পৰা যাব আৰু প্ৰগ্ৰেমত কি বস্তু দেখা পাম আমি সকলোবিলাক ইয়াৰ পৰা আমি শিকিব পাৰিম, চাব পাৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি আপোনাৰ গোটেই প্ৰগ্ৰেম হৈ আছে গাড়ী এতিয়া দেখাব। এতিয়া দোকানবিলাক দেখাব, দোকানত কি খাব হয় সেইটো চাব লাগিব। তো ব'লক এতিয়া পাপন দা উঠি আছে মঞ্চত, পাপন দাক চাওঁ।
তুমি চাগে শুনিছে য'ত মই মাজে মাজে কৈছোঁ বিচাৰি পাইছিলোঁ জোৰদাৰ হাতত হাত চাপৰি আৰু মৰমেৰে মাটিৰ প্ৰিয় অঞ্চলে কৃতিকা শৰ্মা বিচাৰি পালোঁ বৰ ধুনীয়া মোৰ ভাতৃ প্ৰতি বৰ ভাল আমাৰ বেণ্ডত সোমাইছে আৰু থাকিব বুলি আশা কৰিছোঁ এই দুয়োটা ফেমাছ হৈ গ'লে মোক পাহৰি যাব বাৰু এইটো বেলেগ কথা বাৰু কিন্তু এবাৰ আমাৰ 2022 বৰ ধুনীয়া দুজন মানুহ লগ পালোঁ এজন লক্ষীনন্দন লাহনৰ কাৰণে হাত চাপৰি বজাই দিয়ক ইয়াত জুৰিব পাহাৰলৈ লৈ যাওক কি কামে বানো কি কৈছে ছোৱালীজনী খুলি ল'লে যাম মই নাপাতো মোৰ বিয়া কেইটা আচ্ছা মই আৰু এটা মা দেউতাৰ গীত গাইছোঁ এবাৰ আমাৰ দুটা খুব প্ৰিয় সেইদিনা মই ক'ৰবাত দেখিছোঁ কোনোবাই কমেণ্ট কৰিলে যে এই গীতটো শুনিবলৈ আহিম আৰু ল'ৰাকেইটা বাহিৰত ঠিকে আছেনে নাই বৰষুণ চৰষুণ দিয়া নাই ন গীত এবাৰ গাই আছোঁ গায়ো খুব ভাল পাইছে
অকণমান নিজে এটা গীত গাই লওক এটা গীত তাইক মই অনুৰোধ কৰিছোঁ আছামী বিভাগ মহেন্দ্ৰ দান গামোচা যিহেতু ইয়ালৈ আহিছোঁ বাগিচাটো দেখিলে টি গাৰ্ডেন প্ৰথম
So much. Thank you so much.
এবার জোৰা হাত চাপৰত বজাব বলটো চাউণ্ড বলটো ভেৰি গুড চাউণ্ড দে বলটোকে নাচৰ কষ্ট বহুত কষ্ট কৰি গোটেই ৰাতিটো নুশুৱে ট্ৰেভেল কৰে আমাৰ চুৰটো ভাল হয় কাৰণ কি বলটো মানে চাউণ্ড ভাল কৰে তপন বৰ ধুনীয়া লাগিছে নেক্সট নইজ ফৰ তপন এণ্ড বলটো এণ্ড প্লাবন এণ্ড বাদশাহ
তাকে চাই থাকিল তো গাইজ আপোনালোকে আজি ডিব্ৰুগড়ত আহি পাপন দা প্ৰগ্ৰেম চালে মোৰ আজি পাপন দা প্ৰগ্ৰেম চাই সঁচাই বৰ মজা লাগিলে সকলোৱে চাব আৰু যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে স্কিপ কৰিম বুলি ভাবিছোঁ আকৌ নেক্সট এটা ভিডিঅ' সৈতে আপোনালোকৰ মাজত পুনৰ উপস্থিত কৰিম।